নমস্কাৰ, মই ৰাজনীশ আৰু মোৰ আছে আজি নাইট ডিউটি। চ' একচুৱেলি মোৰ নাইটত ডিউটি নাথাকেই, মোৰ থাকে দিনত ডিউটি। চ' এতিয়া মই আজি নাইটত কৰিছোঁ আৰু মানে কি হয়, ডে ডিউটিতকৈ মানে নাইট ডিউটি কৰি মই বেছি ভাল পাওঁ। এতিয়া আপোনালোকক মই এটা দৃশ্য দেখুৱাম বাহিৰৰ, অ'কে। কিমান নিজান পৰিৱেশ দেখুৱাম চাব। ইয়াতে চাব পাৰে, পূৰা নিজান পৰিৱেশ। এতিয়া ধুনীয়া না কাৰোবাৰ হুলস্থুল আছে না কিবা, একদম আৰামছে আৰু চন্দ্ৰটো চাই একদম ধুনীয়াকৈ চন্দ্ৰ ওলাই আছে আৰু ধুনীয়া মানে নিজান পৰিৱেশ। আৰু ইয়াতে বৰ্তমান আমাৰ গাড়ী আহি গ'ল এয়া, আৰু গাড়ী আমি চাৰ্জত লগাই দিলোঁ পূৰা। ধুনীয়াকৈ চাৰ্জত লগাই দিয়া হ'ল আৰু এতিয়া চাৰ্জ কিমান হৈছে আমি চাম। এইফালে আছে আমাৰ গড়, জিগাৰহাট কোম্পানীৰ গড়। আৰু এইফালে ইয়াত বৰ্তমান ওলোৱা নাই, এনেই এইখনতে ওলাই থাকে চাৰ্জটো কিমান হৈছে। চাব গড় আৰু এইজন হৈছে আমাৰ জুবিন দা। চ' জুবিন দাই এনেই কোৱা নাছিলে যে ৰাতি এটা মানে বেলেগ পৰিৱেশ, ৰাতিৰ পৰিৱেশটো বেলেগ আৰু জুবিন দা আছিলে ৰাতিৰ মানুহ। চ' মই এতিয়া মানে লাহে লাহে ফিল কৰিছোঁ যে ৰাতি সঁচাকৈ ৰাতি মানে বহুত বেলেগ। বহুত ধৰণৰ মানুহ ৰাতি পোৱা যায়, যিবোৰ আমি দিনত নেদেখোঁ, যিবোৰ আমি দিনত নাপাওঁ। মানুহৰ আচাৰ ব্যৱহাৰ, বহুত ভাল মানুহ আহে আৰু বহুত বেয়া মানুহ আহে ৰাতি ৰাতি। চ' এইবোৰ মানে ৰাতি থাকিলেহে সেই ফিলটো পোৱা যায়। চ' এতিয়া আমি ধুনীয়াকৈ কুলাৰ চুলাৰ লগাই ল'লোঁ ইয়াতে। কুলাৰ লগাই ইয়াতে ধুনীয়াকৈ বহিম আৰু অকণমান মানে আৰামো কৰিম আৰু ইয়াতে ধুনীয়াকৈ আইচক্ৰীম চাইচক্ৰীম আছে, চাহ তাহ আছে। আৰু ৰাতি মানে বহুত মানে আহে মানুহ দেই ৰাতি। আৰু ৰাতি মানে বেছিকৈ চব বস্তু চেল নহয়, ৰাতি এই চাহ তাহ কেতিয়াবা খায় আৰু নহ'লে এনেকৈ চিগেট চিখৰ এইবিলাকৰ মানে বেছি যায় ৰাতি। আৰু এই চানা যোনটো চাকনা বুলি কয় মদৰ লগত খায়, সেইটো এনেকুৱাবিলাক যায় আৰু চাকনাবিলাক যায়। কাৰণ ৰাতিৰ পৰিৱেশটো এটা বেলেগ পৰিৱেশ, অ'কে। আৰু ৰাতি মানুহৰ মাইণ্ডটো মানে বহুত ফ্ৰেছ হৈ থাকে, মানে বহুত শান্তি থাকে, কাৰণ কোনো হাই হুলস্থুল নাই। চ' এই ৰাতি মানে কিবা এটা যদি আমি শিকোঁ, কিবা এটা যদি নলেজ লওঁ, তেতিয়া আমাৰ মাইণ্ডত মানে ভালকৈ মাইণ্ডে কেপচাৰ কৰে বস্তুটো। আৰু মোৰ মানে ৰাতি ৰাতি কিছুমান বস্তু, কিছুমান নলেজ, বিজনেছ নলেজ, কিবা নলেজ, কিবা কিবি মানে নলেজ ল'বলৈ হ'লে ৰাতি মানে বহুত ভাল। চ' মানে সময় দুটা আছে, মাইণ্ড মানে মাইণ্ডটো ফ্ৰেছ হোৱা সময় দুটা। এটা হৈছে ৰাতিপুৱা একদম পূৰা ৰাতিপুৱা, আৰু এটা হৈছে ৰাতি আৰু ৰাতিপুৱা। বহুত ধুনীয়া। এইটো চাওকচোন জেঠী ক'তো শুই আছে, সেই একদম ধুনীয়া শুই আছে। আৰু এইফালে স্কেনাৰ চেস্কেনাৰ আছে। আৰু তো আজিৰ ভিডিঅ'টো ইমানেই। ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।